হেল্ল' গাইজ, আমি আহিছোঁ ডিব্ৰুগড় আছাম গ্ৰীণ মিউজিক ফেষ্টিভেল চাবলৈ আৰু ভিতৰৰ পৰিৱেশটো মই আপোনালোকক দেখাম কিমান বঢ়িয়া। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, অকণো স্ক্ৰিপ্ট নকৰিব, অ'কে। আৰু এতিয়া আমি ইয়াত টিকেট কৰি লৈছোঁ, টিকেট কৰি আমি এতিয়া ভিতৰত যাম আৰু ভিতৰৰ ভিউটো আপোনালোকে চাব, কি মজা। মইতো মানে দেখি কৈছোঁ নহয়, দিৱানা হৈ গ'লোঁ একদম, মানে ক'বলৈ বাকী নাই। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব হা। Hi, Betty. Earrings. Oh my God, dogs. কি ধুনীয়াকৈ এটা ভেলাঘৰ বনাই ৰাখিছে, দেখিছেনে? ইফালে ফুল, কি মজা। এফালে মেজি জ্বলাবলৈ চাওক। ৱাও, এটা ফটো, সেলফি পইণ্ট। তাকে ভিডিঅ'টো কৰিছোঁ। এইখিনি চাওক ন আপোনালোকে, কিমান ধুনীয়া ধুনীয়া। গোটেই মেলাখনৰ ভিতৰত মই গোটেই ভাল লগা বস্তুৰ ভিতৰত মুঠতে এইটো বেষ্ট পালোঁ। এইখিনি মানে ঘৰ সজাবলৈ ইমান ধুনীয়া হৈছে নহয়। মই যদি বহুত ধনী হ'লহেঁতেন না, মোৰ পকেট যদি একদম গৰম হৈ গ'লেহেঁতেন না, মই চবৰে পৰা এটা এটা কৰি ল'লোহেঁতেন। কিন্তু নাই, উপায় নাই আৰু, চাই চাই আহিলোঁ আৰু সুদা হৈ কিনি, সুদামুখীয়া হাত লৈ কিনি। বাকী আপোনালোকক সুধিছোঁ, গোটেই মেলাখনৰ ভিতৰত আপোনালোকৰ চবতকৈ ভাল লগা বস্তু কোনখিনি? আৰু এটা আছে আৰু দেই, এইটো ফাৰ্ষ্ট বুলি ক'লোঁ ন, আৰু ছেকেণ্ডটো আপোনাৰ সেই বেংগল স্ক্ৰীণ যে দেখাইছিলোঁ যে, বা সেই দুটা বস্তু কিন্তু মোৰ মুগ্ধ কৰি দিলে দেই মোৰ। আৰু এইফালে গাহৰি পুৰা খাব আহিলোঁ দেই। এতিয়া আমাৰ মেলা চাই কমপ্লিট হৈ গ'ল আৰু প্ৰগ্ৰেম চাবলৈ নৰখোঁ আৰু, প্ৰগ্ৰেম চোৱালৈকে বহুত দেৰি হৈ যাবগৈ। তাতে ৰুমো বহুত দূৰত আছে, সেইকাৰণে ভাবিলোঁ প্ৰগ্ৰেম নাচাওঁ আৰু বুলি। বাকী আপোনালোকে কোনে কোনে আহিলে বাৰু এই মেলাখন চাবলৈ? আহাসকলে কমেণ্ট এটা কৰি জনাবচোন। আৰু কেনেকুৱা লাগে, যিসকলে আহিছে তেওঁলোকৰতো কাৰো বেয়া লগাই নাই, এইটোতো মই ক'ব পাৰোঁ। মানে ইমান ভাল লাগিছে দেখি, বিশেষকৈ মানে ইমান মজা ন বস্তুবোৰ দেখি, মানে ইটো লওঁ সিটো লওঁ এনেকুৱা লাগিছিলে, কিন্তু নাই যে হাতত পাতখিলা, সেইকাৰণে আৰু ল'ব নোৱাৰিলোঁ আৰু। বাকী যি কি নহওক, ৰুমলৈ যোৱাৰ আগত আমি এতিয়া মানে চাট খাই যাওঁ বুলি ভাবিলোঁ। আৰু চাট খাই কোনে কোনে ভাল পায়
বিশেষকৈতো ছোৱালীসকলেতো বেয়া পাওঁ বুলি নক'বই চাগে, এইটোতো ছোৱালীসকলৰ কাৰণে মানে জাংক ফুড ফাষ্ট ফুডবিলাক ফেভৰেট হয় ন। বাকী এতিয়া এইটো খাই আমি আকৌ ঘৰলৈ ওলাই থাকে, ৰুমলৈ যামগৈ। আৰু বাকী কমেণ্ট কৰি আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই বাই, আমি এতিয়া খাই লওঁ।